हेलो फ्रेंड्स, আজি মই আপোনালোকক কেনেকৈ ঘিউ বনাওঁ ঘৰতে তাকে দেখুৱাম। মই হৰ জমা কৰি থৈছিলোঁ। এই হৰখিনি মই এটা বাচনত উলাই লৈছোঁ। ফ্ৰিজত ৰখাৰ কাৰণে পুৰা টাইট হৈ গৈছে দেখিছে, বাট এইটোৰ কাৰণে এটা শৰ্ট ট্ৰিক আছে। ধুনীয়াকৈ এইখিনি গলি যাব, তাৰ কাৰণে ভিডিঅ'টো চাই থাকিব। সোনকালে গলাবৰ কাৰণে এটা বাচনত কি কৰিব, পানী অলপ লৈ ল'ব লাগে, গৰম পানী, আৰু সেই পানীখিনিৰ ওপৰতে সেই বাচনটো থৈ দিব লাগে। এতিয়া সেই গৰম পানীৰ ভাপতে এই হৰখিনি ধুনীয়াকৈ গলি যাব। বেছি সময়ো নালাগে, 5 মিনিটমান যদি ঘুটে ধুনীয়াকৈ গলি যায় এয়া। আৰু একেবাৰে সহজ হয়, দেখাত টান লাগিব পাৰে কিন্তু একেবাৰে সহজ, কষ্টও নহয় ধৰক। আৰু আপোনালোকৰ ওচৰত যদি ব্লেণ্ডাৰ আছে তেতিয়াহ'লেতো ছেকেণ্ডতে হৈ যায়, বাট মোৰ ওচৰত নাই, চ' মই এইটো ট্ৰিকৰে কৰোঁ। বাট গৰম পানী হয়, চ' টাইম নালাগে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ এতিয়া ওপৰত মাখনখিনি ওলাই আহিছে। কিন্তু এতিয়া এই মাখনখিনিতো আমাৰ হাতত লাগি যাব, তো ইয়াৰ কাৰণেও এটা ট্ৰিক আছে। এতিয়া আমি কি কৰিম, এই যে গৰম পানীখিনি আছে, এই গৰম পানীখিনি পেলাই দিম। আৰু সেই সেম বাচনতে কেইটামান আইচৰ টুকুৰা লৈ ল'ম, আৰু এই আইচৰ কেইটামান টুকুৰা মই মাখন কেইটাটো অকণমান ঢালি দিম। এয়া ঢালিছোঁ কিয় কৈ দিছোঁ, এইখিনি এতিয়া এয়া ফ্ৰিজৰ পানী হয়। এনেকৈ যদি ঢালা হয় তেতিয়া মানে কি হয়, মাখনখিনি একদম ছেপাৰেট হৈ যায় আৰু পানীখিনি ছাইড হৈ আহে আৰু খুব সহজভাৱে ওলাই আহে। মই আৰু অকণমান পানী এড কৰি দিছোঁ ফ্ৰিজৰ, তেতিয়া মানে ডাইৰেক্ট ছেপাৰেট হৈ যায়, কাৰণ মাখনখিনি ফ্ৰিজৰ পানী ঠাণ্ডা হয়তো, তাত লগালগ টাইট হৈ যায় আৰু অকণমানো লেটি পেটি নহয়। আপুনি ধুনীয়াকৈ ইচ্ছা কৰিলে হাতেৰেও ওলাব পাৰিব। চাব মই কেনেকৈ ওলাই আছোঁ, এয়া ধুনীয়াকৈ ওলাই আহিব, একো কষ্ট নহয় আৰু একেবাৰে সহজ হয়। আপোনালোকে বনাওঁ বুলি ক'লে এবাৰতে বনাব পাৰিব। যোনে আজিলৈকে বনোৱা নাই তেওঁলোকেও এনেকৈ যদি বনায় আৰামত পাৰিব বনাবলৈ। এতিয়া মই আৰু এটা বাচনত পানী লৈ লৈছোঁ, এবাৰ ধুই ল'ম, চাফা হয় তথাপি ধুই ল'ম। সেয়াও ফ্ৰিজিং পানীয়ে হয়। পানীখিনি কিন্তু এনেকুৱা টাইমত ফ্ৰিজিঙে ল'ব, তেতিয়া টাইট হৈ থাকে। আৰু এচকে বেটা আহিছে, মই য'ত থাকোঁ বেটা তাতেই থাকে। সি মোৰ কোচত আহিব বিচাৰিছিলে, তাৰ মাজতে অকণমান গাটো বেয়া হৈ আছিলে, সেইটো কাৰণে অকণমান কোচত থাকিব বিচাৰে। এতিয়া কি কৰিব, কেৰাহীটো গেছত দিয়াৰ লগে লগে এই মাখনখিনিও ঢালি দিব। কিন্তু মনত ৰাখিব, গেছটো একেবাৰে ল' ফ্লেম ৰাখিব আৰু এনেকৈ হালকা হালকা লৰাই দিব, যিহেতু কেৰাহীটো গৰম হোৱাৰ লগে লগে ঘিউ গলিয়ে যাব। আৰু মাজে মাজে অলপ হাই কৰিব, ফ্লেমটো অলপ ল' কৰিব, কিন্তু লৰাই থাকিব, লৰাই থকাটো ইম্পৰ্টেণ্ট হয়। আৰু এনেকৈ কেৰাহীত দিয়াৰ পিছত 5 মিনিটমানতে ঘিউ ওলাই যায়, একো কষ্ট নাই, খালি লৰাই থাকিব লাগে। আৰু এই বাবলছখিনি দেখিছে, এনেকুৱা যেতিয়া উঠে গম পাব কি আৰু মানে 2 মিনিটমানতে ঘিউখিনি হ'ব, টাইম নালাগে আৰু ঘিউখিনি হোৱাৰ পিছত। এয়া দেখিছে লাহে লাহে ঘিউ ছাইড হৈ আহিছে। এতিয়া অকণমান বগা বগা যে আছে এইখিনি পূৰা ছাইড হৈ যাব, মানে এইখিনি পূৰা গুৰি নিচিনা হৈ যাব। সেয়া চাওক, মোৰ ঘিউ পূৰা ৰেডি হৈ গ'ল। আৰু লাষ্টত মই এইখিনি চাকি ল'ম ধুনীয়াকৈ। আৰু এইবাৰ মোৰ হৰ জমা হোৱা নাছিলে বেছি, বাট ঘিউ শেষ হৈ গৈছিলে। বেটাক মই ঘৰৰে ঘিউ খুৱাওঁ, চ' বনাই দিলোঁ, দেখুৱাম কেন ওলাইছে। এইটো চাওক, এইটো মোৰ 400 গ্ৰামৰ বটল হয়, মোৰ 200 গ্ৰাম ওলালে এইবাৰ ঘিউ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।